এটা কষ্ট থাকো তাৰে হলে কামনা কৰাৰ লগতে মোৰটো ভালেই পুৰা লেজি পুৰা এলেহুৱা কইনাৰ ডিমাণ্ড এই জেগা দিবই পৰা নাই আমি আগত আৰাম বিৰাম কৰি ভাবিছোঁ ভিডিঅ'টো আৰম্ভণি কৰি লওঁ গাইজ কি কম আৰু ৰাণীমনে কেইঘণ্টা খোলা পিল্লা পাৰ্টি চবে ব্লগত আহিব ৰেডি হৈ চবে হাই বুলি কবা এঘণ্টা মই শুবই নাপালোঁ মই জাষ্ট শুইছিলোঁ হুলস্থুল আৰম্ভ হ'লেই 6মান বজাত ৰাতিপুৱা সেয়া আৰু টোপনি নহ'ল কিন্তু টোপনি নহ'ল বুলি যদি এলাহকৈ থাকিব নোৱাৰোঁ ন যিহেতুকে আজি বিয়া আজিয়ে মেইন দিন আৰু কি কম অঁ আৰু বাকী বিয়াৰ ভিডিঅ' চাই পেলাই কেনেকুৱা পাইছে জনাবচোন কমেণ্টত আজি বিয়া আজি ফাইনেলি বিয়া 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 আজি বিয়া ৰিমন ফাইনেলি আজি বিয়া দিনা ৰাতিপুৱা চবেই আৰু 8টা বাজিল এতিয়া কইনা গা ধুব আমি ৰেডি হ'ম কইনাক ৰেডি কৰাম আজি দিনটো কেনেকৈ কি দেখাব পাৰোঁ সেইটো নাজানো কেনেকৈ কি দেখাব পাৰোঁ নাজানো লোকক বিয়া হ'লে মই কিবা কিবি ভিডিঅ' চিডিঅ' কৰি দেখাম আৰু কাৰণ জানেই ন ঘৰৰ বিয়া হ'লে মোৰ কেনেকুৱা অৱস্থা হয় কইনাৰ মনৰ কথা অলপ সোধো কইনাৰ মনৰ কথা সোধো কইনা কি খবৰ আছোঁ আৰু ভালে ছোৱালীজনী যাবগৈ আজি যেনে তেনে তাৰপিছত তাইতো ভৰিত মেহেন্দি এতিয়া লগাইছে ভাল এখন শাৰী পম জমনি ন মানে এইবোৰ হেৰি থাকে গোটেই ৰাতি পিন্ধি থাকিব লাগে তো সেয়াই দিনটো আৰম্ভণি কৰি দিছোঁ আৰু আগতে নতুন দিনটো আৰম্ভণি কৰি দিছোঁ আগতে নতুন ব্লগ লৈ সকলোকে ৱেলকাম কৰিছোঁ মোৰ চেনেলত আকৌ এবাৰ তো ভিডিঅ'টো শেষলৈকে আজি চাই থাকিব তো সেয়াই আৰু বাকী আমাৰ আৰম্ভণি হৈ গৈছে আজি চবেই ৰাতিপুৱা উঠি নিজৰ নিজৰ কামত চবেই লাগি গৈছে আৰু আমিও এলেহুৱা প্ৰাণী এলেহুৱা জীৱ ন এলেহুৱা মানে কি মেইনলি টোপনি হোৱা নাই ন টোপনি নহ'লে এলাহে লাগি থাকে ৰিমন আৰু যেতিয়া বিয়া বাৰু কিবা স্পেচিয়েল কিবা থাকিব নহয় এইকেইটা যে একদম আৰু আহি যায়গৈ মানে একো নাই তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু কইনাৰ বহা সেইটো মণ্ডপটো ৰেডি হ'ল আৰু এখন যাব এতিয়া আৰু গৈ কাৰ্পেট চাৰ্পেট পাৰি হ'লে পেণ্ডেলৰ কাম ক্লিয়াৰ আৰু ন আৰু আজি আল্লে লগ দিলেই হ'ল আৰু বৰষুণ নাহিলেই হ'ল ইলা আজি বৰষুণ নাহক চব যদি আকৌ বৰষুণ আহিব ইচ্ছা আছে চবতে ল'ব ভাত কেইটামান খাই দিব আকৌ তো গাইজ আপোনালোকে দোৱা কৰক দিনটো ভালে ভুলে যাওক বৰষুণ নাহক তো সিমানে আৰু দিনটো কেনেকৈ কি পাৰ হ'ব আমিও নাজানো তো যেনেকৈ যি পাৰ হয় আপোনালোকে দেখুৱাই থাকিব আপোনালোকে চাই থাকিব বিয়া বুলি ক'লেতো জানে ন তাতে ঘৰৰ বিয়া তো সেয়াই চবেই কামে কামে লাগি গৈছে আৰু এইফালে আমাৰ কাৰিকৰ দাদাকেইজন আহি নিজৰ নিজৰ কামত লাগি গৈছে আৰু এইফালে আমাৰ কইনাক গা ধুৱাবলৈ ৰেডি হৈছে ঘৰ বিয়া বুলিলে মোৰ কিমান শান্তি আপোনালোকে জানে মই ৰেডি মোৰ বস্তু ৰেডি এফালে ৰেডি কইনা গা ধুই আছে কইনা গা ধুই আহিলে ধাম ধুম মই মেকআপ ষ্টাৰ্ট কৰিম আৰু যিহেতুকে ৰিচিপশ্যন 1টা বজাৰ পৰা অলৰেডি 9টা বাজি গ'লে টাইমটো লাগিব আকৌ মই গা ধুব লাগিব ওলাব লাগিব সেয়াই আৰু তো মই মেকআপ চেকআপ কৰি লওঁ তাৰপিছত লগ পাম আৰু এতিয়া এনেই মেকআপৰ ভিডিঅ' দি পেলাই মই ব'ৰ নকৰোঁ ফাইনেল আউটপুট মই দেখাম তো চাৰিকো ভিডিঅ'টো শেষলৈকে ফাইনেল আউটপুট আমাৰ কইনা মৰম লগা আৰু কেনেকুৱা লাগিছে একদম কমেণ্টত জনাব নাপাহৰিব দুটা বাজিল নেকি হেল্ল' গাইজ 2টা বাজিল মই এতিয়া গাড়ী আহিছোঁ এই অৱস্থা আৰু আমাৰ মেকআপ চলি আছে কোনটো আমাৰ বা দেখাই নাপায় দেই পুৰা মেকআপ চলি আছে আৰু গৰমখনত অৱস্থা নাই একে আমি ওলাব যাম এতিয়া ওলাই মেলি লৈ লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ
সকল ভিন্দি ভিন্দি দাইখন ভিন্দি ক'ত যাব তোমালোকে আমাৰ চেহাটো দেখি গম পাইছেনে ক'ত গৈ আছো ৰবি আমি কৈছো না সাজিব কাজিব সাজন কাজন কৰিব আহে টমটম আমাক ধুনীয়াকৈ থৈ গ'লেহি আমাৰ ধুনীয়া নাজিন বা পাৰ্লাৰত আমি চবেই সাজি কাজি খেদেলি হৈ আহিছোঁ ধুনীয়া হৈ যাব লাগিব নে কি কয় নাজিন বা নাজিন বাৰ লগত চিনাকি পৰিছে পিছত হ'ম পিছত ভালকৈ ভাল চব ডিটেইলিঙত ভালকৈ ক'ম এতিয়া ইমান টাইম নাই আমি জল্দি ওলাব লাগে যাব লাগে আৰু এই বান্দৰ নিচিনা চেহেৰাকেইটা ভালকৈ সোনকালে ঠিক কৰি লওঁ যি গৰম আজি পৰা গোটেই গেঙাৰ মই বাইদেউ আজি বিয়াৰ দিনা হেৰিং কৰিবলৈ সময় পাইছোঁ এনেকুৱা মানে কি ক'ম আৰু দিয়ক আমি ওলাই লওঁ তাৰপাছত এয়া মই ৰেডি আৰু এয়া মোৰ আজি ফাইনেল আউটপুট মোক ধুনীয়াকৈ উলিয়াই দিছে নাৰ্জিন বায়ে মই কইনাক ওলাই অহাৰ পিছত আৰু ৰাতিটো যিহেতুকে টোপনি ক্ষতি আছিলে আৰু ইমান গেলা গৰমত মোৰ অৱস্থা বেয়া হৈ গৈছিলে তো ধুনীয়াকৈ চকী এখনত মই আৰামত শুই থাকিলে আৰু নাৰ্জিন বায়ে মোক ধুনীয়াকৈ উলিয়াই দিছে তো যি কি নহওক সদায় ইমান মেকআপ কৰি থাকোঁ কেতিয়াবা লোকৰ মেকআপ ল'বও মন যায় তো আজি এই চান্সতে মই লৈ ল'লোঁ আৰু নাৰ্জিন বা মেকআপ আৰামতে তো অলৰেডি বহুত দেৰি হৈছে আৰু ডাইৰেক্ট যাওঁ বিয়া ঘৰত লগ পাই চব আমি গৈ আছোঁ বিয়ালৈ এতিয়া একদম ওলাই মেলি মানে ফেডেলিৰ পৰা এতিয়া ভালকৈ ওলাই মেলি গৈ আছোঁ বিয়া পাই লওঁ তাৰপিছত একেবাৰে লগ পাই আছোঁ আপোনালোক हरी शरारत सब जानू मैं अरे चले उन बंगा जी मैं कह लगे একদম কমেণ্টত জনাব নাপাহৰিব গাইজ চাকি হেৰ গাইজ আমাৰ কইনা ভাগৰ বা কেনেকুৱা কইনা হৈ ভাল লাগেনে বাৰু জীৱনত নহয় জীৱনত মেহেন্দি লাওঁতে 6 ঘণ্টা মেকআপ লওঁতে 3 ঘণ্টা তাৰপিছত বাকীখিনিতো আৰু কইনা লাগে দিনটো বহি থাক ন আটাইতকৈ কইনা আৰু যিটো লাইফত এবাৰেই হয় নেকি হয় অঁ যিটো লাইফত এবাৰেই হয় সেইকাৰণে আজি গ'লেকে নাপাবি আৰু ভাগৰ লাগিলেও গৰম লাগিলেও এনজয় কৰ এইফালে হা গাইজ আমাৰ ৰিমনৰ লগত একদম লাষ্ট টাইম ৰিমনৰ বিয়াৰ ড্ৰেছ দেখাই দিয়া গৰমত কাপোৰ পিন্ধিব নোৱাৰে আৰু সন্ধিয়াহে আমি ইনষ্টাল কৰিছোঁ ন গৰম হয় আৰু কোৱা কোৱা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব তাৰপিছত আৰু কি হ'ল মই কাণৰ ছোৱালীজনী হাই এনেকৈ আমাৰ ডাঙৰ বা কৈ দিয়া বা হাই বুলি হাই দিবা হেল্ল' আছে কইনাক পাহৰা নাই কইনাক কিয় পাহৰিল কইনাই মেইন মাই গড কোনোবা এখন ফেনৰ যদি বতাহ আহিলহেঁতেন বিচাৰিছোন এখন ফেন কি ক'ম আমি হেল্ল' বুলি কৈ দিয়ে এবাৰ ছোৱালীজনী চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব বুলি কৈ দিয়ে মই আগতে মুখস্থ কৰাওঁ তাৰপিছত কবি দৰা আহিব আমাৰ কইনা কেনেকুৱা এতিয়া ফিল্ডটো সদায় সঁচাকৈ ফাইনেলি বিয়াখন হ'ল হোৱা নাই নিকাহ বাকী আছে আধা আধি হ'ল 10% বাকী কইনা কইনা ফিল্ডটো কেনেকুৱা আজিকালি আৰু আমি চবেই ৰেডি হৈছোঁ দৰা আগুৱাবৰ কাৰণে আৰু দৰা আহি পাইছে ইমান হুলস্থুল আৰু ভিৰৰ মাজত যেন তেন অকণমান জেগাত থিয় হৈ পেলাই মই সেয়া দৰা আহি পালেই তো চাই থাকক ভিডিঅ'টো আপোনালোকে
है ना करो দৌৰা কটা এই सारा शहर आज हो गई वे रब दी हाय सजा वे सारा शहर आज हो गई वे रब दी हम साफ साफ दस दे इतना तेरी मेरी बस दे ये जानी करोना मेरे नाम हम साफ साफ दस दे इतना तेरी मेरी बस दे ये जानी। আৰু এতিয়া কইনা কেনেকৈ লৈ যোৱা হৈছে ভিতৰলৈ, কাৰণ এতিয়া পঢ়াব নিকাহ, আৰু আমাৰ নিকাহ সেনেকৈয়ে পঢ়োৱা হয় ভিতৰত তলত, এনেকৈ তলত কইনাক বহাই পেলাই। আৰু আপোনালোকেও দোৱা কৰক যাতে আহিবলগীয়া দিনবিলাক বহুত বেছি সুখৰ হওক, বহুত বেছি শান্তিৰ হওক, তাকেই আৰু এই ভিডিঅ'টোৰ জৰিয়তে তাইলৈও বহুত বহুত বেছি শুভেচ্ছা মানে মেৰিড লাইফৰ। আৰু এয়া নিকাহৰ দোৱা হৈ আছে, আপোনালোকেও দোৱা কৰিব। মিঠাই আমি দেখা এখন বিয়াৰ এই মুহূৰ্তখিনি হয়তো এজন মাক বাপেকেহে বুজি পাব কিমান বেছি কষ্টকৰ। সৰুৰ পৰা তুলি তালি ডাঙৰ কৰি এজনী ছোৱালীক এনেকৈ লোকৰ হাতত গতাই দিবলগীয়া হয়, আৰু এজনী ছোৱালীয়ে সেই বস্তুটো অনুভৱ কৰিব যে যোনখন ঘৰ ডাঙৰ দীঘল হৈছে আজি এখন ঘৰ এনেকৈ এৰি যাবলৈ, মানে এই মুহূৰ্তটো সঁচাকৈ বহুত দুখ লগা। এজনী ছোৱালীহে মানে অনুভৱ কৰিব পাৰিব, আৰু ছোৱালী হৈ জন্ম লৈছে যেতিয়া এইখিনি বস্তুটো হ'বই আৰু ফেচ কৰিব। सारा शहर आज हो गई वे रब दी हाय सजा वे सारा शहर आज हो गई वे रब दी हम साफ साफ दस दे इतना तेरी मेरी बस दे ये जानी करोना मेरे नाम हम साफ साफ दस दे इतना तेरी मेरी बस दे ये जानी करोना मेरे नाम। শেষ আমি এতিয়া ঘৰ সুখী আৰু পৰা ঘৰ ৰাওনা 2টা বজাত ৰাতি এক টুকুৰা চকুতে মাৰি ল'লে এইফালে বাবা হয় দিয়া। ৰাতি 2টা বজাত বিয়া শেষ কৰি আমি চবেই এনেকৈ এতিয়া ঘৰ মোৱা। আজি ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে একেবাৰে কমেণ্টত জনাব নাপাহৰিব, আৰু যদি ভাল লাগিছে এটা লাইক কৰিব, পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তে আজিৰ ভিডিঅ'টো সামৰি দিওঁ গাইজ, আকৌ লগ পাম এটা বেলেগ ভিডিঅ'। চবৰে ভাল হওক, লগতে মোৰো আজিলে বাই বাই।